নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈকে সুপ্ৰভাত জ্ঞাপন কৰিছোঁ। আজি আমি যোগাসন চেণ্টাৰৰ গোটেই মহিলা পুৰুষ একত্ৰিত হৈ আমি আমাৰ লগৰে এগৰাকী জবা বাইদেউৰ মাতৃ বিয়োগ হৈছিলে আজি 6 দিন। গতিকে আপোনালোকে সকলোৱে জানে আমি যোগাসন চেণ্টাৰত এডাল মানে একতাৰ দোলেৰে বান্ধ খাই থকা নিচিনা প্ৰতিটো অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। সেয়েহে আজি তেখেতৰ ঘৰত এটা খবৰ ল'বলৈ বুলি সকলো ওলাই আহিছোঁ। আহি জবা বাইদেউৰ ঘৰ পাইছোঁহি আৰু জবা বাইদেউৰ ঘৰত আমাক প্ৰসাদ দিলে আৰু লগতে আমাক যিমানখিনি পাৰে তেওঁ আমাক আদৰ সন্মান কৰিছে আৰু আমি এতিয়া জবা বাইদেউৰ ঘৰত আছোঁ। আপোনালোকক অকণমান ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ। আছে বাইদেউ চাহ অকণ লৈ লওক। চাহ আছে জবা বাইদেউ জবা বাইদেউৰ ঘৰতে আহিছোঁ। জবা বাইদেউৰ আজি মাতৃয়ে ঢুকাইছিলে, আজি 6 দিন হ'ল। গতিকে আমি সকলো য়োগা চেণ্টাৰৰ পৰা এটা মানে খবৰ ল'বলৈ আহিলোঁ আৰু খবৰ ল'বলৈ এই সকলো আমাৰ লগৰীয়া আহিছে, কিন্তু তেওঁলোকৰ নীতি নিয়ম অলপ বেছি মাৰোৱাৰী সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ, যিহেতু পূজা পাতল নকৰালৈকে মানে চাহ প্ৰসাদ গ্ৰহণ নকৰে, সেইকাৰণে অকণমান বেলেগ হৈ বহি আছে। সোতৰ তাৰিখে পানী দেওবাৰ ধুনীয়াবাৰ কৰিছে। সকলোকে নিমন্ত্ৰণ আজি যেনেকৈ আহিছে সকলোখিনি আহে ল'ব চাৰ্ধ আৰু বুজাবলৈ। ছাৰ দেওবাৰ দেই, আপুনি আহিলে আহিব। শনিবাৰ আৰু দেওবাৰ দেওবাৰ ভালবাৰ কৰিছে আছে ছাৰ ডেটটোৰ কাৰণে দিছোঁ। ঠিক আছে, ধন্যবাদ। আমি যাবলৈ ওলালোঁ সকলো। হয়তো শেষত মৃতকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰে আমি সকলোৱে কামনা কৰি আজি আমি যাবলৈ ওলালোঁ আৰু ইমানখিনিয়ে আপোনালোকক ভিডিঅ'টো মই দেখালোঁ। ধন্যবাদ।